Hello friends, নমস্কাৰ আপোনালোক সকলোকে মোৰ এটি অন্য ভিডিঅ'লৈ আজি পুনৰবাৰ স্বাগতম জনাইছো। আজি পাকঘৰৰ পৰা মই ভিডিঅ'টো আপোনালোক সকলোকে স্বাগতম জনাইছো। পাকঘৰৰ পৰাই বলক ভিডিঅ'টো চাই যাওক। ৰাতিপুৱা শুই উঠাৰ পৰা আজি কি কৰিলো চাই যাওক। চাফা কৰি ললো। আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই গা ধুই আহি গলো। গা ধুলো, এতিয়া কাপোৰ কেইটামান মেলি আহোগৈ ওপৰত। বৰষুণ দি আছে আজি, বতৰটো বৰ বেয়া। কাপোৰ মেলি আহিলো ওপৰৰ পৰা। মই ওপৰৰ পৰা কাপোৰ মেলি আহিলো আৰু এতিয়া মায়ে পূজা কৰি ল'লে। এতিয়া মই গা পা ধুই আহি শিৱলিংগৰ তাত সেৱা এটা জনালো। বৰষুণ দি আছে বাহিৰত আৰু মই এতিয়া তুলসী তলত ধূপ জ্বলাই লওঁ। আপোনালোকে চাই থাকিব। এইখনে আমাৰ গোসাঁই থাপনাখন।
আৰু দাংবডি একেলগে মিক্স কৰি ভাজিম এনেকুৱা হয় ৰাতিপুৱা যিহেতু আজি আমি অসমীয়া মানুহ ৰাতিপুৱাই ভাত খাই দৰকাৰ হয় তাকে সিম্পল আজি কি বনালোঁ চাওঁ মই এতিয়া দাংবডি কাটি আছোঁ চাউল লৈ ললোঁ এতিয়া চাউল পাতিম আমি এতিয়া দাংবডি আলু ভাজি লওঁ কেৰাহীখন পাতি দিছোঁ গৰম হ'বলৈ মিঠাতেল দি দিওঁ পাঁচফোৰণ কেইটামান দি দিম তেল গৰম হোৱাৰ লগে লগে পাঁচফোৰণ কেইটামান দি দিম জলকীয়া দুটা দিম শুকান জলকীয়া কেইটামান পুৰি দিম এইকেইটা পুৰি ল'লোঁ সজিনা বিলাহী আলু সৰিয়হেৰে বনাইছে টেষ্টি হ'ব খাবলৈ মায়ে আঞ্জাখন খুব ধুনীয়া বনায় ইমান বৰষুণ পুৰা বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা আজি বৰষুণ এৰাই নাই অলপো আপোনালোকৰ ফালে বৰষুণ দিছে নাই কমেণ্টত জনাবচোন তেতিয়াহ'লে এতিয়াতো আৰু তেনেকুৱা ভাত পানী খাই আজৰিয়ে হ'লোঁ যিহেতু এতিয়া অলপ দেৰি ৰেষ্ট লৈ লওঁ ৰেষ্ট লৈ কিনে গধূলিকৈ আকৌ আপোনালোকক লগ পাম ভিডিঅ'টো চাই থাকিব আপোনালোকে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ কিন্তু নাপাহৰিব দেই এতিয়া মই যাওঁ তললৈ যাওঁ অলপ দেৰি ৰেষ্ট লৈ লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাম